তোমালোক সকলো সতৰ্ক হৈ থাকিবা। মথুৰা ৰাজকংসই বসুদেৱ দেৱকীৰ বাহিৰ বিবাহ সম্পন্ন কৰি এইদিকেই আগুৱাই আহিছে। মই যাওঁ তেওঁলোকক আগুৱাই আনো। মই জন্ম ধৰে নেত্ৰ নীল নীল নেত্ৰ চৰাই গোপ গোপী মিলি সবে মংগল গায়। নীল নীল নেত্ৰ চৰাই গোপ গোপী মিলি সবে মংগল গায়। জন্মগ্ৰহণ কৰি যি সময়ত আমাৰ জন্ম হ'ব ঠিক সেই সময়তে তোমাৰো সকলোৰে নন্দৰ জন্ম হ'ব। দুষ্ট কংসৰ ভয়ত আমাক পলুৱাই নি বকুলৰ নন্দৰ গৃহত ৰাখি বহুদেৱে তোমাক সলাই আনিব। দৈৱকী অষ্টম পুত্ৰ বুলি দুষ্ট কংসই তোমাকে মাৰিবলৈ উদ্যত হ'ব। সেই মুহূৰ্ততে তুমি তোমাৰ মায়াৰ বলেৰে আকাশলৈ উৰি গুচি যাবা। আমি এই মুহূৰ্ততে পৃথিৱীলৈ উঠিব উঠিব।
I
হয়তো বিপদ ঘটিব পাৰে। এতিয়া কোৱাচোন প্ৰজাংগনাসকল, কিবা হেতু তোমালোকৰ বন আগমন কিবা কাৰ্য কৰি নহয়। প্ৰজাংগনাসকল, তোমালোকে নিজ প্ৰতিপত্ত পৰিহাৰ কৰি এই মধ্যাৰ্জনী বৃন্দাবনত এনেদৰে বিচাৰিণী ৰূপে বিচৰণ কৰি ফুৰিলে কলংক আৰোপ কৰিব লোক সমাজে। এতিয়া তোমালোকে নিজ প্ৰতিপত্ত পালন কৰিবৰ বাবে ভুলি যোৱা কোনো নিজ গৃহলৈ নন্দনলাল কৃষ্ণ ভূমিৰ জীৱন মৰণ নাযাওঁ পলানি কৰি তোমাকে যদি আমাক পুৰণাই নোপোৱা যমুনাত যাত্ৰী মৰি ভৰে নোপোৱা প্ৰজাংগনাসকল, তোমালোকৰ মন পৰীক্ষা কৰিবৰ হেতু Kalau dah hal ni lagi.